Hello everyone, welcome to my video. আজি এই ভিডিঅ' যোগেদি কিছুমান কথা আপোনালোকক বিচাৰো। ল'ৰা জীৱনটো ইমান সহজ নহয়, কিয়নো মোৰ ক্ষেত্ৰতে ক'ব বিচাৰিছো কিছুমান কথা। যোৱাকালি মোৰ নাইট ডিউটি আছিলে, কিন্তু নাইট ডিউটিৰ পৰা আহি মই এতিয়ালৈকে শুব পোৱা নাই। কাৰণ কি ঘৰৰ দায়িত্ব। আৰু আপোনাক দেখাব বিচাৰো এই যে জীৱকেইটা দেখিছে নহয়, আমাৰ মোৰ নিচিনা সকলো জীৱৰে তেওঁলোকৰ অন্তৰতো জীৱ আছে, কিন্তু তেওঁলোকক যদি আজি আমি নুখুৱাওঁ হয়তো তেওঁলোকে খাব নাপায়, কষ্ট পাব, কিন্তু সেই কষ্টৰ ফল আমিহে ভুগিম। কাৰণটো কি, তেওঁলোকৰ অন্তৰত আত্মা আছে। এতিয়া যিহেতু যোনে যোনে ঘৰত পশুপালন কৰে তেওঁলোকে গম পাব, যেতিয়া আপোনাৰ এজন পশু, এজনী ছাগলী বা এটা গৰু যেতিয়া ভোকত থাকে, যেতিয়া চিঞৰি থাকে, হয়তো যোনে পালন কৰে তেওঁলোকে বুজিব তেওঁলোকৰ অন্তৰখনত কিমান কান্দে। সেয়া চাওক, আমাৰ এই গৰুহাল, দুজনী গাই আছে আৰু দুটা পোৱালি। এতিয়া ঘাঁহ পাবলৈ বহুত অসুবিধা, তথাপিও তেওঁলোকক টোপনি নামাৰি মই এইটো সময়ত মই ঘাঁহ খুৱাই আছোঁ, দানা দি আছোঁ। দেখিছেনে? আৰু তাৰ উপৰিও এতিয়া আমাৰ যেতিয়া সন্ধিয়া হ'ব, সন্ধিয়া বজাৰৰ দায়িত্বৰ উপৰিও খেতিপথাৰৰ দায়িত্ব, সকলোবোৰ এজন ল'ৰাৰ ওপৰতে থাকে। তো সেইবাবে কৈছোঁ, ল'ৰাৰ জীৱনটো ইমান সহজ নহয়। এজন ল'ৰাই ছোৱালী সমান হ'ব নোৱাৰে আৰু ছোৱালীও ল'ৰা সমান হ'ব নোৱাৰে, কিয়নো এজনী ছোৱালী যেতিয়া বিয়া হৈ যায়, তেওঁৰ সম্পূৰ্ণ দায়িত্ব থাকে কি ঘৰৰ সকলো পৰিয়ালক একলগ কৰি মিলা প্ৰীতিকৈ যাতে থাকে। আৰু এটা ল'ৰাৰ দায়িত্ব হ'ল কি গোটেই পৰিয়ালটো যাতে সুখৰ শান্তিৰে থাকিব পাৰে, সকলোকে কোনো কষ্ট নিদিয়াকৈ পৰিয়ালটো পোহপাল দিব পাৰে, সেইটো ল'ৰাৰ দায়িত্ব। তো সেইবাবে মই এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ যে ল'ৰা আৰু ছোৱালী আজিৰ যুগত দুয়োজনেই সমান। তো সেইকাৰণে ল'ৰা ছোৱালীক কম্পেয়াৰ কৰাটো আজিৰ যুগত ভাল নহয়। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ কিবা ভাল লাগিছে, এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।